তেতিয়াহ'লে যিখিনি আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি শিক্ষা ব্যৱস্থাৰ যিখিনি প্ৰয়োজন সেই প্ৰয়োজনখিনিক আমি পূৰণ নকৰি কেৱল আমি চৰকাৰে বা শিক্ষা বিভাগে বাবা ল'বলৈ যদি আমি বিশ্ববিদ্যালয় খুলিলোঁ মডেল কলেজ খুলিলোঁ তেনেহ'লে কিন্তু আমি সফল কেতিয়াও নহওঁ মই চৰকাৰক বিশ্ববিদ্যালয় খোলক তাত আমি বিৰোধিতা নকৰোঁ অলপ সময়তে মাননীয় অফিচতে ৰিপ্লাইত শিক্ষামন্ত্ৰী ডাইৰেক্ট আমাক এই কথাবোৰ ক'ব পাৰে বিশ্ববিদ্যালয় খোলক মডেল কলেজ খোলক তাত আমাৰ বিৰোধিতা নাই আৰু খোলক আমি সমৰ্থন জনাম কিন্তু বিশ্ববিদ্যালয় এখন খোলাৰ সময়ত তাত কি প্ৰয়োজন সেই চাহিদাখিনি আমি পূৰণ কৰিব পাৰিম নে নাই এই কথাৰ ওপৰত শিক্ষা বিভাগে গুৰুত্ব দিব লাগে কাৰণ নামমাত্ৰ সাইনবোৰ্ডতে কেৱল বিশ্ববিদ্যালয় মডেল কলেজৰ অধ্যক্ষ মহোদয় তেনেকুৱা হোৱা নাই মোৰ সমষ্টিত মাধৱদেৱ বিশ্ববিদ্যালয় হৈছে প্লিজ ডোন্ট ইন্টাৰাপ্ট ইন্টাৰাপশন কৰিব নালাগে প্লিজ মন্ত্ৰী উত্তৰ দিব তেনেকুৱা হোৱা নাই অনাৰেবল মিনিষ্টাৰ উত্তৰ দিব প্লিজ অনাৰেবল মেম্বাৰ মই আৰু ভাবিছিলোঁ হ'ব আপুনি কৈ থাকক মই ভাবিলোঁ নতুনকৈ আৰু মন্ত্ৰীৰ কেতিয়া শপত ল'লে তেখেতে এতিয়া মুখখনৰ পৰা চাই দেখো হ'ব সময় নাই সদনৰ আপুনি গৰিমা প্লিজ মিছা কথা কৈ আছে আমি প্লিজ থাকিব নোৱাৰো অনাৰেবল মেম্বাৰ প্লিজ ডোন্ট ইন্টাৰাপ্ট অধ্যক্ষ ডাঙৰীয়া চিঞৰিলেই নহ'ব কাম কৰিব এইফালে কাণ খাৰ দিব নালাগে দে কৈ থাকক গতিকে আমি এইকাৰণে কৈছোঁ যে খোলক বিশ্ববিদ্যালয় মডেল কলেজ খোলক তাত যাতে কোনো অভাৱ নাথাকে শিক্ষাৰ ক্ষেত্ৰত পুঁজি আৰু বেছিকৈ লওক তাত আমি বিৰোধীয়ে সদায় সমৰ্থন জনাম আমাৰ সহযোগিতা বিৰোধীৰ যদি সহযোগিতা চৰকাৰে কিবা ভাবে যে সহযোগিতা কৰিব লাগে নিশ্চিতভাৱে আমাৰ দলপতি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমি সকলোৱে সহযোগিতা আগবঢ়াম গতিকে এই ক্ষেত্ৰত শিক্ষা বিভাগে চকু দিব লাগে যে বিশ্ববিদ্যালয়ৰ আমি বনোৱাৰ ক্ষেত্ৰত কেৱল সংখ্যাৰ দিশত গুৰুত্ব নিদি সেই বিশ্ববিদ্যালয়খনৰ আমি গুণগত দিশসমূহত আমি গুৰুত্ব দিব লাগে অধ্যক্ষ ডাঙৰীয়া আজিৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ কথা ক'বলৈ গ'লে আমি প্ৰাথমিক মাধ্যমিক শিক্ষাৰ কথা অলপ ক'ব লাগে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ মানদণ্ড কেনেকুৱা অসমৰ সেই বিশ্ববিদ্যালয় সেই মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল কেনেকুৱা এই কথাবিলাকত আমি আলোচনা কৰিব লাগিব অধ্যক্ষ ডাঙৰীয়া মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া নিশ্চিতভাৱে তেখেতৰ ৰিপ্লাইত আমি অনুৰোধ জনাম যে অসমৰ আজিৰ তাৰিখত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ পূৰ্বৰ তুলনাত আজিৰ তাৰিখত তেওঁলোকৰ ৰিজাল্টৰ মান শিক্ষাৰ মান কিমান আগুৱাই গৈছে কিমান বৃদ্ধি পাইছে আৰু সেই ক্ষেত্ৰত শিক্ষা ব্যৱস্থাত আমি কিমান উন্নত কৰিব পাৰিছোঁ হ'ব প্লিজ আমি প্লিজ কনক্লুড অধ্যক্ষ ডাঙৰীয়া গছ ৰোপণ কৰিলে সময় নাই ৰিপ্লাই দিব এতিয়া গছ ৰোপণ কৰিলেই নহ'ব সেই গছত যি ফল লাগিব সেই ফল মিঠা হ'ব নে তিতা হ'ব তাৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব হ'ব থ্যাংক ইউ শিক্ষা ব্যৱস্থা ভালকে থ্যাংক ইউ চলাব লাগিব আৰু ভাল কৰিব লাগিব আশা কৰিছোঁ যে অসমৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ত অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীসকলে যাতে ভাল ফল লাভ কৰি ভাল জ্ঞান লাভ কৰি 5 মিনিট দিনত যাতে তেওঁলোকে যাতে নিজকে কৰ্মসংস্থান কৰিব পাৰে অসমৰ মান উন্নত কৰিব পাৰে অসমৰ নাম উজ্বলাব পাৰে সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগে শেষত অধ্যক্ষ ডাঙৰীয়া মাত্ৰ 1 মিনিট ল'ম থ্যাংক ইউ নালাগে নিপ্লাই আছে নহয় আৰু এজন স্পিকাৰ নালাগে নহয় আপোনাৰ দলৰ পৰা আগতে ক'লে টাইম নাই এতিয়া ন প্লিজ সময় নাই আশাফুল হুছেইন ডাঙৰীয়া না হৈছে প্লিজ আশাফুল হুছেইন ডাঙৰীয়া 5 মিনিটছত 5 মিনিটত কৈ দিব ৰিপ্লাই আছে দুটা বজাত সব শেষ কৰিব লাগে সেইকাৰণে প্লিজ ষ্টাৰ্ট হ'ব সব বুজি পাইছো সব আপুনি আপোনাৰ পইণ্টটো ৰেজ কৰিলে ৰাজ্য চৰকাৰে শিক্ষামন্ত্ৰী ডাঙৰীয়া ঠিক আছে আশাফুল হুছেইন অনুৰোধ জনাই আকৌ শিক্ষা বিভাগৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ মাননীয় হ'ব থ্যাংক ইউ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু অধিক সতৰ্কতা অৱলম্বন কৰক আৰু অধিক গুৰুত্ব দিয়ক শিক্ষা বিভাগ আৰু হ'ব থ্যাংক ইউ বিৰোধীয়ে সহযোগিতা থ্যাংক ইউ আশ্বাস দি মোৰ বক্তব্য সামৰিছোঁ থ্যাংক ইউ আশাফুল হুছেইন মাননীয় অধ্যক্ষ মহোদয় আজি যি কাটমোচনৰ আনা হৈছে এই ক্ষেত্ৰত ইয়াতে পৰীক্ষা নিৰীক্ষা হৈ আছে যে উচ্চ শিক্ষাৰ স্বাস্থ্যটো কেনেকুৱা
আজি যদি চাই যে ৰাজ্যত দেশত অল ইণ্ডিয়া ছাৰ্ভে অন হায়াৰ এডুকেশ্যন 2020-21 ৰিপৰ্টত স্পষ্টভাৱে কোৱা আছে যে 1 লাখ ছাত্ৰ ছাত্ৰীৰ বাবে অসমত 16খনকৈ কলেজ আছে আৰু যাৰ নেশ্যনেল এভাৰেজ 31খন কলেজ 1 লাখ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আছে গতিকে ইমান কলেজ কৰি আছোঁ সিমান কলেজ কৰি আছোঁ ইমান বিশ্ববিদ্যালয় কৰি আছোঁ এইবিলাক কথা বতৰাবিলাকৰ মূলত গৈ অসমৰ উচ্চ শিক্ষাৰ স্বাস্থ্য যে ভাল নহয় এই কথাকে প্ৰমাণ কৰে আজি গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ'ৰ কথা চৰ্চাও হৈছে বিশ্ববিদ্যালয় হ'লে তাতে এজনকৈ ভিচিয়ে কেবিনেট মৰ্যাদা পাব কোনোবা ভাল লগা মানুহবিলাকে পাব হয় নিশ্চিতভাৱে তেওঁলোকৰ কোৱালিফিকেশ্যন আছে থাকিব তাৰপিছতো তাৰ ভিতৰত যি গুণমান বিশিষ্ট ৰিচাৰ্চ হ'ব লাগিব যি ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগিব তাত বিদেশৰ পৰা মানুহ আহিব লাগিব সেই ধৰণৰ বিশ্ববিদ্যালয় কিমানখন কি ধৰণে হৈ আছে এই কথাও কিন্তু আমি বিবেচনাত আৰু নজৰত ৰখা উচিত আজি অসমত এনেকুৱা কলেজো আছে গুৱাহাটীৰ মাজমজিয়াতে য'ত মই সিদিনা গৈছিলোঁ কে চি দাস কমাৰ্চ কলেজত দেখা পালোঁ যে 3000 ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ 24জন প্ৰফেচাৰে তাতে পাঠদান কৰি আছে নিয়মীয়া প্ৰফেচাৰ তো গুৱাহাটীৰ মাজমজিয়াত থকা এখন কলেজৰ যদি স্বাস্থ্য এনেকুৱা হয় কলেজৰ অৱস্থা যদি এনেকুৱা হয় বহু গাঁও অঞ্চলতো আপুনি গৈ চাব যিসমূহ ভাল ডাঙৰ ডাঙৰ বিভাগ আছে সেইবিলাকৰ 4জন 5জন প্ৰফেচাৰে 500-700 ছাত্ৰ ছাত্ৰীক পঢ়াবলগীয়া হৈছে যি সময়ত UGC আমাক কৈ থৈছে যে আৰ্টছ আৰু কমাৰ্চৰ কাৰণে 1:30 ছায়েন্সৰ কাৰণে আমি মিলাব পৰা নাই অধ্যক্ষ মহোদয় আমি যদি তুলনা কৰোঁ আমাৰ ৰাজ্যৰ শিক্ষাৰ অৱস্থাটো আমি কেৰালাৰ লগত তুলনা কৰিব পাৰোঁ কাৰণ তেওঁলোকৰ জনসংখ্যা আৰু আমাৰ জনসংখ্যা প্ৰায় একেই আজি কেৰালাত 5595খন কলেজ আছে আৰু গোটেই কেৰালাত কলেজ আছে আপোনাৰ 1448খন কলেজ আৰু অসমত কলেজ আছে প্ৰাইভেট কলেজসমূহক ধৰি 595খন বা 590খন মান হ'ব 8 বছৰত যদি সদিচ্ছা থাকিলেহেঁতেন আপোনালোকে ইয়াতকৈ অধিক কৰিব পাৰিলেহেঁতেন সেইখিনি আপোনালোকে কৰা নাই আৰু সেই কথাখিনিকে আজি জল পটপট হৈ উঠিছে আজি বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয়তা আছিল নতুন নতুন কোৰ্চ কাৰিকুলামৰ বিশ্ববিদ্যালয় হ'ব লাগিছিল আজি ৰাজীৱ গান্ধী কোঅপাৰেটিভ বিশ্ববিদ্যালয় আছিল এই বিশ্ববিদ্যালয়খনক কেৱল ৰাজীৱ গান্ধীৰ নাম থকাৰ কাৰণে যদি সেইখনক নিষেধ কৰিব লগা হৈছে ইয়াৰ আমি দুৰ্গুৰ বিৰোধিতা কৰিছোঁ অসমত 2013 চনত আৰু 2021 চনত কিছু কলেজত পদ প্ৰাদেশিকৰণ বা টিউটৰ ইত্যাদিসমূহ নাম লৈ কিছু শিক্ষকক নিযুক্তি দিয়া হৈছে আৰু তাতে সেই কলেজসমূহ ভেঞ্চাৰ এটা সময়ত আছে ভাল পদক্ষেপ কলেজসমূহক প্ৰাদেশিকৰণে কৰিব লাগিছিল কিন্তু চৰকাৰে কিবা কিবি সূত্ৰ লগোৱা সেইসমূহক প্ৰাদেশিকৰণ নকৰিলে বাৰু আপুনি যদি অসমৰ তেনেকুৱা কেইখনমান কলেজ চাই আগিয়া কলেজত মাত্ৰ 5জন তেনেকুৱা নিয়মীয়া শিক্ষক আছে যদি মোৰ ভুল হোৱা নাই আপুনি যদি চাই হাবৰাঘাট কলেজত 11জন আপুনি যদি চাই আৰু কেইবাখনো কলেজ তাতে শিক্ষকৰ ৰেগুলাৰ শিক্ষক 10জন 12জন 15জনলৈকে কলেজ এখন 10জন 5জন 15জনলৈ চলিব নোৱাৰে এইবাৰ বৰকে তাৰিফ হৈছে মডেল কলেজসমূহক লৈ ভাল কথা চৰকাৰে মডেল কলেজ কৰিছে আমি আৰু বিচাৰিম কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এইটো কাৰ মানে দেৰিকৈ হোৱা প্লেনিং নে কৰিব নিবিচাৰোঁ কলেজসমূহত এইটো সময়ত গৈ নামভৰ্তিৰ কাৰণে খুলি দিয়া হ'ল যেতিয়া প্ৰফেচাৰ আৰু ছাত্ৰ ছাত্ৰীৰ সমান হয় আৰু এই প্ৰক্ৰিয়াটোত বিভাগটোৱে কিয় নাভাবে তাৰে স্থানীয় জনপ্ৰতিনিধিসকলক সাঙুৰিব লাগে বা তাৰে অন্যান্য মানুহক সামাজিক ব্যক্তিসকলক সাঙুৰি লৈ এই ড্ৰাইভটো যেতিয়া কলেজখন আৰম্ভ কৰিব আমি দেখা পালোঁ যে কলেজবিলাক আৰম্ভ কৰিলে এইটো ছেশ্যনৰ কাৰণে কেৱল মন্ত্ৰী মহোদয়ে নিজৰ ফেচবুকত এটা পোষ্ট দেখাৰ পিছত তাৰপিছত আৰু ভাবিলোঁ যে এডমিশ্যন হৈ আছে নে নাই কিন্তু এই ক্ষেত্ৰত মোৰ সমষ্টিত তেনেকুৱা এখন কলেজ আছে কওক এডুকেশ্যন ডিপাৰ্টমেণ্টে কেতিয়াবা কৈছে যে আমি এইবাৰ আৰম্ভ কৰিম আপুনি তাৰে লোকেল মানুহ আপুনি সহযোগ কৰিব নকৰে এই যে কলেজে হওক বিশ্ববিদ্যালয় হওক এইবিলাকৰ লগত ডিপাৰ্টমেণ্টৰ যিটো যোগসূত্ৰ থাকিব লাগে গৈ কেনে চোৱা মেলা ইত্যাদিবিলাক কাম কাজৰ কাৰণে যিখিনি এটা যোগসূত্ৰ স্থাপনৰ কথা আছিল সেই বিষয়টো কিন্তু আমি কৰবাত নহয় কৰবাত কমি দেখিছোঁ মহোদয় কলেজ অসমত যথেষ্টখিনি হৈ আছে বা যিসমূহ আছে তাতে কিছু নিযুক্তি এই মুহূৰ্তত হৈ আছে এই নিযুক্তি প্ৰক্ৰিয়াত আমি এটা বস্তু দেখিছোঁ যে কলেজৰ প্ৰভিন্সিয়েলাইজেশ্যন এক্টত
ট্ৰান্সফাৰ বা মিউচুৱেল ট্ৰান্সফাৰৰ বিষয়টো নথকা হেতুকে বহু ঠাইৰ পৰা কলেজৰ প্ৰফেচৰে তাৰে বেলেগ এখন কলেজত ইণ্টাৰভিউ দি পাই সেই কলেজখনৰ পৰা তেওঁ ৰিজাইন কৰে, আকৌ সেইটো কলেজত পোষ্ট খালী হৈ যায়। যদি ইয়াতকৈ যদি আমি আইনত যদি অকণমান সংশোধন আনি হ'লেও মিউচুৱেল অন্তত মিউচুৱেলত বিশেষ প্ৰব্লেম থাকিব নালাগে, যদি কৰি মিউচুৱেল ট্ৰান্সফাৰ আনি কৰিব পাৰোঁ তেনেহ'লে বহুত ঠাইত পদবী খালী নহয়, এডভাৰটাইজমেণ্ট আৰু তাৰ এটা লেন্থি প্ৰচেছো কমি যাব। মই নাজানো এই ক্ষেত্ৰত আইনত যদি কিবা জটিলতা আছে সেই বিষয়ে মন্ত্ৰী মহোদয়ে মোক ক্লিয়াৰ কৰিব। মহোদয় প্লিজ কনক্লুড। মহোদয় আৰু এতিয়া ৰিপ্লাই আছে। মহোদয় থেংক ইউ। ৰাজ্যত বহুত বিএড কলেজৰ প্ৰয়োজনীয়তা আছিল আৰু আজিৰ সময়ত দেখা গৈছে যে হাইস্কুলৰ শিক্ষকসকলক বিএড কম্পালচৰি কৰা হৈছে। সেই সময়ত যেতিয়া আমাৰ টিচাৰসকলে স্কুলৰ পৰা ছুটী লৈ 2 বছৰৰ কাৰণে বিএড ডেপুটেশ্যনত যায়, স্কুলৰ যথেষ্টখিনি ক্ষতি হয়। কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ লগত ইতিমধ্যে চাগে আলোচনাও হৈছিল যে বিএডটো ডিষ্টেঞ্চ মোডত কৰিব পাৰি নাই। মই নাজানো NCT এই ক্ষেত্ৰত কি ক'ব। এই ক্ষেত্ৰত যদি চৰকাৰে অকণমান আগভাগ লয় আৰু খুব ক্ষীপ্ৰতাৰে যদি কামখিনি কৰে, অন্তত ডেপুটেশ্যন নোযোৱাকৈ যদি আমাৰ এইখিনি কৰিব পাৰে যথেষ্টখিনি ভাল হ'ব। ধন্যবাদ, ধন্যবাদ, থেংক ইউ। মই আৰু এষাৰ কথা ৰিপ্লাই টাইম নাই, ৰিপ্লাই। মোৰ চেঙা সমষ্টি ডিলিমিটেশ্যনৰ পিছত নতুনকৈ গঠন হৈছে। মন্ত্ৰী মহোদয় আৰু এই সদনক মই অৱগত কৰিব বিচাৰোঁ, বৃহত্তৰ চেঙা সমষ্টি প্ৰায় 2,80,000 মান ভোটাৰ হ'ব আৰু গোটেই সমষ্টিত মাত্ৰ এখন কলেজ চহৰৰ মাজত আছে, তাৰ বাহিৰে এই সমষ্টিত কোনো কলেজ নাই। গতিকে এই কথাটো মন্ত্ৰী মহোদয় অনাগত সময়ত চেঙা সমষ্টি সেই ক্ষেত্ৰত তাৰ মানচিত্ৰৰ ভিতৰত যাতে অন্তৰ্ভুক্ত হয় সেইকাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। থেংক ইউ। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, উচ্চ শিক্ষা বিভাগৰ অধীনত যি 15,334 লাখ টকাৰ আমাৰ প্ৰপ'জেল আছিল, তাৰ বিৰুদ্ধে যি কাটমোচন আনিছে আৰু এই কাটমোচনত অংশগ্ৰহণ কৰা মাননীয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, চক্ৰধৰ গগৈ ডাঙৰীয়া, চিৰাজুদ্দিন আহমেদ ডাঙৰীয়া, শ্ৰী কৌশিক ৰয় ডাঙৰীয়া, কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া, ৰফিকুল ইছলাম ডাঙৰীয়া, ৰবীন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, দিগন্ত বৰ্মন ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, মনোৰঞ্জন তালুকদাৰ, দুৰ্গাদাস বড়ো, পৃথ্বীৰাজ ৰাভা, শ্ৰীযুত অখিল গগৈ, ৰূপজ্যোতি কৰ্মী, জাকিৰ হুছেইন চিকদাৰ আৰু আশ্ৰাফুল হুছেইন ডাঙৰীয়া, তেওঁলোকে অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰি এই কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি মই কেইটামান কথা ক'ব বিচাৰিছোঁ। প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাম যে তেখেতৰ দূৰদৃষ্টিৰে কিছুমান কাৰ্যসূচী আগতীয়াকৈ তেখেতে গ্ৰহণ কৰাৰ কাৰণে। আমি অসমবাসী ভাগ্যৱান যে আমি এনেকুৱা এজন নেতা পালোঁ যিজন নেতাই তেখেতৰ দূৰদৃষ্টিৰে ভৱিষ্যত অসমখনত কেনেকুৱা সমস্যাৰ সৃষ্টি হ'ব তাৰ পৰিপ্ৰেক্ষিতত আগতীয়া কি ব্যৱস্থা ল'ব লাগিব তাৰ পৰিকল্পনা তেখেতে কৰিছে। প্ৰথম দিনাখনে বিদ্যুতৰ ওপৰত আলোচনাত তেখেতে উল্লেখ কৰিছিল যে আমি 1600 মেগাৱাট বিদ্যুতৰ পৰা আমি 2500লৈ গুচি আহিলোঁ আৰু অতি সোনকালে আমি 4,500 মেগাৱাট বিদ্যুতৰ প্ৰয়োজনীয়তাৰ ফালে যাম আৰু তাৰ কাৰণে আগতীয়া পদক্ষেপ ল'ব লাগিব যে এই বিদ্যুৎখিনি আমি ক'ৰ পৰা পাম। একেধৰণে যোৱা দশকটোত আমাৰ সামগ্ৰিকভাৱে গোটেই অসমখনৰ যি অৰ্থনৈতিক উন্নয়ন হৈছে, চাৰিওফালে এটা আপৱাৰ্ড মবিলিটি হৈছে, তাৰ ফলস্বৰূপে শিক্ষা ক্ষেত্ৰখনতো আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ যি সীমিত সংখ্যক মহাবিদ্যালয় বিশ্ববিদ্যালয় আছিল, বৰ্ধিত ছাত্ৰ ছাত্ৰীৰ সংখ্যা সেই মহাবিদ্যালয় বিশ্ববিদ্যালয়ত তেখেতে শিক্ষামন্ত্ৰী হৈ থাকোঁতে তাৰ অনুমান কৰিছিল আৰু তাৰ কাৰণে প্ৰথমবাৰৰ বাবে অসমত চৰকাৰে যিটো প্ৰথমবাৰ মানে প্ৰথম কটন মহাবিদ্যালয়, ডিফু মহাবিদ্যালয়, কোকৰাঝাৰ মহাবিদ্যালয়, হাফলং মহাবিদ্যালয়, এই 4খন সাধাৰণ চৰকাৰী মহাবিদ্যালয়ৰ উপৰি তেখেতে নতুনকৈ মহাবিদ্যালয় স্থাপন কৰাৰ এটা যুগ আৰম্ভ কৰিলে, য'ত আমাৰ মডেল ডিগ্ৰী কলেজবিলাক আৰম্ভ হ'ল।
এই মডেল ডিগ্ৰী কলেজবিলাক সেই সময়ত ৰুচাৰ অধীনতেই যে কেৱল হৈছিল এইটো নহয়, ৰুচাৰ উপৰিও অসম চৰকাৰে নিজা পুঁজিৰে SOPDৰ অধীনতো মডেল ডিগ্ৰী কলেজ প্ৰতিষ্ঠা কৰাৰ কাম কাজ আৰম্ভ কৰিলে। ৰুচাৰ অধীনত আমি যদি 375খন গোটেই ভাৰতবৰ্ষৰ মহাবিদ্যালয়ৰ ভিতৰত আমি অসমে কেইখন পালোঁ প্ৰশ্ন কৰা হৈছে, যদি আমি জনসংখ্যা অনুপাতে চাওঁ তেনেহ'লে আমি 10.5খন মানে 10খন বা 11খন আমি ৰুচাৰ অধীনত মহাবিদ্যালয় পাব লাগিছিল, কিন্তু আমি তাতকৈ বেছিয়ে পাইছোঁ, আমি 12খন মহাবিদ্যালয় আমি লাভ কৰিছোঁ। মই আজিৰ এই সদনত কেইগৰাকীমান বিধায়কক মই বিশেষভাৱে লামডিং, সৰুপথাৰ আৰু ৰঙিয়া এই 8জন বিধায়কে নিজৰ সমষ্টিত একোখনকৈ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে সেই 10 কোটি টকা ব্যয় কৰিছিল। মই আজি চাইছোঁ প্ৰায়খিনি মহাবিদ্যালয়ৰ এখন দুখনক বাদ দি প্ৰায়খিনি মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য 75%, 80% সম্পূৰ্ণ হৈছে আৰু এই মহাবিদ্যালয়খিনি আমি অহা বছৰ ইয়াত পাঠদান আমি আৰম্ভ কৰিব পাৰিম। মাজত এজন অজ্ঞ ব্যক্তিয়ে মোক হঠাৎ ক'লে যে কিয় ইমানবিলাক বিশ্ববিদ্যালয় খুলি আছে, আপোনালোকে দেখোন LP স্কুল খোলাৰ নিচিনাকৈ বিশ্ববিদ্যালয় খুলিছে। আজি 6খন আৰু এখন বিশ্ববিদ্যালয় পাইপলাইনত আছে। মাননীয় সদস্য দুৰ্গা দাস বৰুৱাই উল্লেখ কৰিছে যে কোকৰাঝাৰ মহাবিদ্যালয়খনো বিশ্ববিদ্যালয় হ'ব। এই বিশ্ববিদ্যালয়সমূহ কিয় প্ৰতিষ্ঠা কৰা হৈছে? ইয়াৰ আগতো আমি যিখিনি বিশ্ববিদ্যালয় আমি প্ৰতিষ্ঠা কৰিলোঁ, আমাৰ ইয়াত চৰকাৰী খণ্ডতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আমাৰ সকলোখিনি যদি মিলাওঁ তেনেহ'লে ইয়াত আমাৰ 19খন বিশ্ববিদ্যালয় আমি ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ অধীনত অসমত আছে। ইয়াৰ পাছত প্ৰাইভেট খণ্ডত মাত্ৰ আমাৰ 9খন বিশ্ববিদ্যালয় আছে। নতুনকৈ আমি 7খন বিশ্ববিদ্যালয় প্ৰস্তাৱ কৰিছোঁ। 6খনৰ বিল আহিছে, এখনৰ বিল অহা নাই। এই 7খন বিশ্ববিদ্যালয় হৈ যোৱাৰ পাছত সৰ্বমুঠ আমাৰ বিশ্ববিদ্যালয়ৰ সংখ্যা 35খন হ'ব। এই 35খন বিশ্ববিদ্যালয় আমি যি কৰিব বিচাৰিছোঁ, কিহৰ কাৰণে কৰিব বিচাৰিছোঁ তাৰ কাৰণ মইতো জনাই দিব বিচাৰোঁ যে আমাৰ যি এতিয়া এক্সিষ্টিং বিশ্ববিদ্যালয়সমূহ আছে তাত যিমান সংখ্যক আবেদন আহে তাৰে ভিতৰত 1/5 1/5 আসনহে আমাৰ বিশ্ববিদ্যালয়বিলাকত আছে। 15,000 20,000 ছাত্ৰই গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ কাৰণে আবেদন কৰে। আসন আছে আমাৰ 2,500। ডিব্ৰুগড় বিশ্ববিদ্যালয়তো তেনেকৈ 15-20,000 ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰে। আসন আছে আমাৰ 22খন। এতেকে যদি নতুন বিশ্ববিদ্যালয় আমি খৰতকীয়াকৈ সৃষ্টি নকৰোঁ তেতিয়াহ'লে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীক আমি তেওঁলোকক আসন দিব নোৱাৰিম। দ্বিতীয় এটা কাৰণ হ'ল যে বিশ্ববিদ্যালয় একোখনৰ নিজস্ব গুণগত মানদণ্ড তাক উন্নত কৰিব লাগে, কিন্তু যেতিয়া আমাৰ এফিলিয়েটেড কলেজৰ সংখ্যা বহুত বেছি হৈ যায়, এই এফিলিয়েটেড কলেজবিলাকৰ কাৰণেও বিশ্ববিদ্যালয়বিলাকে তাতো ফ'কাছ কৰিব লগা হয়, ব্যস্ত হ'ব লগা হয়। খুব সীমিত সংখ্যক এফিলিয়েটেড কলেজহে একোখন বিশ্ববিদ্যালয়ৰ অধীনত থাকে। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনতে প্ৰায় 300তকৈ অধিক মহাবিদ্যালয় অনুষ্ঠান তাত এফিলিয়েটেড হৈ আছে। অৰ্থাৎ এফিলিয়েটেড অনুষ্ঠানৰ সংখ্যাটো হ্ৰাস কৰিব লাগে, তাৰ কাৰণেও আমাক বিশ্ববিদ্যালয় লাগে। আৰ্গুকমৰ কথা মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া তেওঁলোকে উল্লেখ কৰিছে যে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট শিৱসাগৰ 2010 চনতে হ'ল, 12 চনত UGCৰ পৰা ৰিকগনিশ্যন পালে। কিন্তু যিসকল ব্যক্তিয়ে যিসকলে সেই সময়ত এই ইউনিভাৰ্চিটিখন প্ৰতিষ্ঠা কৰিছিলে, বিলখন পাছ কৰিছিলে, বিলখন পাছ কৰিলে, ইউনিভাৰ্চিটি এখন স্থাপন কৰিলে, কিন্তু ইউনিভাৰ্চিটিখনৰ আন্তঃগাঁথনিৰ কাৰণে কোনো পইচা ধাৰ্য নকৰিলে। আৰু ইউনিভাৰ্চিটিখনৰ আন্তঃগাঁথনিৰ কাৰণে পইচা নিদিলে কাৰণে ইউনিভাৰ্চিটিখনে এখন পূৰ্ণাংগ পৰ্যায়ৰ ইউনিভাৰ্চিটি হিচাপে তেওঁ বিশ্ববিদ্যালয়খন গঢ় লৈ নুঠিল। এটা ভাড়া ঘৰত বিশ্ববিদ্যালয়খন টানি আজুৰি ৰাজীৱ গান্ধীৰ নামত ভাড়া ঘৰত বিশ্ববিদ্যালয়খন চলাই থকা হ'ল। বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ কাৰণে কোনো পুঁজি আবণ্টন নকৰিলে।
আজি আমাৰ চৰকাৰে যেতিয়া বিশ্ববিদ্যালয় স্থাপন কৰিছে, স্থাপন কৰাৰ লগে লগে প্ৰত্যেকখন নতুন বিশ্ববিদ্যালয়ৰ কাৰণে 50 কোটিকৈ টকা ধাৰ্য কৰিছে আৰু এই 50 কোটি টকাৰে আটাইকেইখন এই মাধৱদেৱ বিশ্ববিদ্যালয় হওক, ভট্টদেৱ বিশ্ববিদ্যালয় হওক, ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয় হওক, মাজুলী বিশ্ববিদ্যালয় হওক, সতী সাধনী বিশ্ববিদ্যালয় হওক, এই প্ৰত্যেকখন বিশ্ববিদ্যালয়ত 50 কোটিকে টকাৰে আন্তঃগাঁথনি নিৰ্মাণৰ কাম চলি আছে আৰু এই আন্তঃগাঁথনি নিৰ্মাণৰ কামটোতো এনিশাৰ ভিতৰত নহয়, এবছৰ ভিতৰত নহয়, ইয়াৰ কাৰণে কেইবছৰমান সময় লাগিব সেই আন্তঃগাঁথনি সমন্বয় হোৱাৰ কাৰণে। অৰ্থাৎ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় সৃষ্টি কৰি পেলাই বিলখন পাছ কৰি এপইচাও আন্তঃগাঁথনি নিদিয়াকৈ বহি থাকি যি অপৰাধ কৰা হ'ল সেই সময়ত, সেই অপৰাধ আজিৰ চৰকাৰখনে কৰা নাই। আজিৰ চৰকাৰখনে বিশ্ববিদ্যালয় বিল পাছ কৰাৰ লগে লগে 50 কোটিকে টকা প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ কাৰণে আবেদন হৈছে। এইটো খুব দুৰ্ভাগ্যৰ কথা। এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নামত এতিয়া ৰাজীৱ গান্ধীখন জীয়াই থাকিবনে নাই? প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক, আগতে ৰিপ্লাইটো দিবলৈ দিয়ক প্লিজ। অনাৰেবল মেম্বাৰ থাকিব লাগে। বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় তথা বিত্তমন্ত্ৰী আছিল সেই সময়ত, সেই গতিকে তাৰ বাবে মই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰকে যোগদান কৰোঁ। নাই ৰিপ্লাইটো দি থাকক। ৰাজীৱ গান্ধী কিয় জীয়াই থাকিব লাগে এতিয়া? প্লিজ ৰাজীৱ গান্ধী কিয় জীয়াই থাকিব লাগে? পইচা নিদিলে অনাৰেবল মেম্বাৰ দীনদয়াল উপাধ্যায় জিন্দাবাদ। থাকিব লাগে, ৰেছপেক্ট যদি কয় থাকিব লাগে। ৰিপ্লাইটো দিবলৈ দিয়ক আগতে, আপোনালোকে পইণ্টটো লিখি লওক। ৰাজীৱ গান্ধীৰ নামটো থাকিব ইমান কিয় চিন্তা বৰ্তমানৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰে সেই সময়ত শিক্ষামন্ত্ৰী হিচাপে বিল আনিছিল, বিত্তমন্ত্ৰী আছিল তেখেতে, সেই সময়ত তেখেতে নিদিলে। মহোদয় এইটো তেখেতেহে এক্সপ্লেনেশ্যনটো কৰিব পাৰিব কি কাৰণে এখন বিল আনি পেলাই সদনত এনেকৈ সময়ো নষ্ট কৰিলে আৰু এতিয়া কামখিনি নকৰিলে। ৰিপ্লাইৰ পিছত আপোনালোকে ক্লিয়াৰিফিকেশ্যন বিচাৰিব। ৰাজনীতিকৰণো কৰিব বিচৰা নাই, ব্যক্তিগতকৰণো কৰিব বিচৰা নাই। মুঠতে ৰাজীৱ গান্ধীৰ নামত বন্ধ প্লিজ আপোনালোকৰ পইণ্টটো আপোনালোকে নোট কৰি থৈ দিয়ক। লাগিলে নামটোকে সলাই দিয়ক, কিন্তু প্লিজ অখিল গগৈ প্লিজ প্লিজ চিট ডাউন। ক'বই লাগিব মোৰ সমষ্টি। ৰিপ্লাইৰ পিছত ক'বা, ৰিপ্লাইৰ পিছত ক'বা, আপুনি ইউনিভাৰ্চিটিখন ৰাখিব নে নাৰাখিব? ৰিপ্লাইৰ পিছত ক'বা, কিয় ৰাখিব লাগে? ৰাখিব নে নাৰাখিব এইটো কওক। ৰিপ্লাইৰ পিছত যিখিনি পইণ্ট আপোনালোকৰ আছে ক্লিয়াৰিফিকেশ্যন বিচাৰিব পাৰিব। ৰাখিব নে নাৰাখিব এইটো কওক। তাৰ পিছতো প্লিজ প্লিজ ৰাজীৱ গান্ধীৰ নামটো থকাৰ কাৰণে কাৰোবাৰ এলাৰ্জি হৈছে, এইটো ৰাজীৱ গান্ধীৰ কাৰণে মাৰিবলৈ কৈছে। ইমান চিন্তা কিয়? অকল ৰাজীৱ গান্ধীৰ নামটোৰ কাৰণে মাৰিব কৈছে। ইলেকশ্যন নামত ৰাখিব লাগে না এইটো কওক। এইটো নহ'ব, আমাক ইউনিভাৰ্চিটিখন লাগে, আমাৰ সমষ্টি ইউনিভাৰ্চিটি হয়। অনাৰেবল মেম্বাৰ ইউনিভাৰ্চিটি হয়, সেইকাৰণে তাৰ প্ৰতিবাদত আমি অনাৰেবল মেম্বাৰ ৰিপ্লাইটো দিবলৈ দিয়ক। কংগ্ৰেছত জইন কেতিয়া কৰিলে? ৰিপ্লাইটো দিবলৈ দিয়ক। কংগ্ৰেছত কেতিয়া জইন কৰিলে? ৱাকআউট কৰিব নে নাই এতিয়া? এইটো কেনেকে হ'ব? ৰাজীৱ গান্ধীৰ নামটো লোৱাৰ কাৰণে অখিল গগৈ কংগ্ৰেছত জইন কৰিলে কেতিয়া? ইউনিভাৰ্চিটি হত্যা কৰে। অনাৰেবল মেম্বাৰ অখিল গগৈ কংগ্ৰেছত জইন কৰিলে কেতিয়া? অনাৰেবল মেম্বাৰ প্লিজ কংগ্ৰেছত কেতিয়া জইন কৰিলে? মোৰ সমষ্টি এখন ইউনিভাৰ্চিটি আপোনাৰ সমষ্টি নহয়। আৰে বিজেপিয়ে অনাৰেবল মেম্বাৰ আপুনি ৰিপ্লাইৰ শেষৰ পিছত আপুনি ক্লিয়াৰিফিকেশ্যন বিচাৰিব পাৰিব। প্লিজ প্লিজ চিট ডাউন, প্লিজ চিট ডাউন, আমি মাৰিবলৈ নিদিওঁ। প্লিজ চিট ডাউন, ইউনিভাৰ্চিটি আমি মাৰিবলৈ নিদিওঁ, কোনো পধ্যে নিদিওঁ। প্লিজ চিট ডাউন, আপুনি গাৰ্জিয়ান মিনিষ্টাৰ আহিব। প্লিজ চিট ডাউন, আপুনি ইউনিভাৰ্চিটিখন মাৰিবৰ কাৰণে প্লিজ কৰিলে আপোনাৰ পাৰ্টি ৱৰ্কআউট কৰিলে। মাৰিবৰ কাৰণে Please, গাৰ্জিয়ান মিনিষ্টাৰ আপুনি গাৰ্জিয়ান মিনিষ্টাৰ। প্লিজ প্লিজ কংগ্ৰেছ ৱৰ্কআউট কৰিলে আপুনি কৰি দিয়ক। পিং পং পিং পং গগৈ নামৰ ইউনিভাৰ্চিটি হওক, অখিল গগৈ নামত প্লিজ চাইলেণ্ট প্লিজ। আমাক নাম নালাগে, আমাক বিশ্ববিদ্যালয় লাগে। কাৰ নামত বিশ্ববিদ্যালয়খন হয় সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় শিৱসাগৰত এখন বিশ্ববিদ্যালয় লাগে আৰু শিৱসাগৰত এখন বিশ্ববিদ্যালয়ৰ বিল এইখন সদনতে আহিছে। যিহেতু কাষতে আছে ভাড়াঘৰত এখন বিশ্ববিদ্যালয় আছে, গতিকে ভাড়াঘৰত আমি চৰকাৰখনে বিশ্ববিদ্যালয় চলাই থাকিব নিবিচাৰোঁ আৰু সেইকাৰণে